গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি একদম ৰাতিপুৱা এতিয়া 6টা বজাই নাই। মই গৈ আছোঁ এতিয়া বৰ্তমান, নকওঁ সেইটো আপোনালোকক, ভিডিঅ'টো চাই গৈ থাকিব, তেতিয়া আপোনালোকে গম পাই যাব। হেই গাইজ, ফাইনেলি মই আহি গ'লোঁ। বন্ধু বান্ধৱীসকল, আমি অহা অলপ সময় হ'ল, মই মানে 1.5 ঘণ্টামানেই হ'ল। তাৰপিছত আহি আৰু ভিডিঅ' কৰাৰ ইচ্ছা নগ'লে, আহি পেলাই শুলোহি, ইমান ভাগৰ ধৰিলে। তাৰপিছত এতিয়া অলপ দেৰি উঠিলোঁ। আগতে ক'তো আহিছোঁ আপোনালোকক সেইখিনিও কোৱা নাই। মই আহিছোঁ ডিব্ৰুগড়, মোৰ জেঠাই ছোৱালীজনী য'ত থাকে তাই ৰুমত আহিছোঁ। এতিয়া আমি আহিছোঁ পাকঘৰ, এইয়া গুড টাইমছৰ কি বুলি কওঁ মেম্বাৰ, গুড টাইমছৰ মই হেৰি সদস্য, সভাপতি ছেক্ৰেটাৰী, সভাপতিয়ে এয়া ডিম হেৰি আছে। আজি কিবা কি বনাবা? ডিমৰ দম। আৰু ইফালে সদস্য সভানেত্ৰী আদা নহৰু হেৰি কৰি আছে বিলাহী দমত দিবলৈ। এয়া আৰু আজি খানা এয়া চলি যাব আমাৰ। আলুনি কামত লগাই দিছোঁ আমি মানে মছলা দিলে হোমৱৰ্কটো অকণমান দি লওঁ, পানী দিলোঁ। বেছি সময় নালাগে, এইখন পটককৈ হয়। আলু ব্যৱহাৰ আমি কৰা নাই। বেছি নবনাওঁ, আপোনালোকে ঘৰতে থাকক, খাব নাখাব ডিব্ৰুগড়তে বহুত ভাল কম ডাঙৰ ন ভাল হ'ব ন। আমাৰ কাহিনী দিছে, কাহিনী ধোৱা নামত তাই ওপৰলৈ নাচায়। ৰখি আছোঁ আৰু মানে কাহিনী কথা পাতি বেয়া পাওঁ, মানুহটো মানে ফ'কাছটো হ'ব লাগে। মনে আছে আৰু মানে মুখখন বেয়া খাব যেনিবা কাহিনী এটা ৰ'ব কাহিনী এটা কথা পাতি বেয়া পাওঁ, এনেকৈ ক'বলৈ কাৰণে কৰিছোঁ আৰু মই সেইকেইটাও মানে নোলালেহেঁতেন, জোৰ পাইছোঁ যাব কৈ দিয়া কৈছে হেৰি বেয়া বুলি দিলে। এয়া হ'ব আৰু হ'লেই আৰু ন, অলৰেডি হ'লেই আৰু পানীটো দিয়া বস্তুতে বেছি টাইম নালাগে আৰু পানীবিলাক চব ভাজি খোৱা বস্তুৱে। এনেই সহজ ৰেচিপি হয়, তথাপিও আৰু দেখালোঁ আপোনালোকক। আপোনালোকে এনেকৈ ঘৰত খাব পাৰিব যদি ভাল পায়। এইফালে মাহী পুৰা ধুমাই আছে, সোম আৰু অলপ পাছতে আপোনালোকক সিহঁতৰ ৰুমটোকে দেখাওঁ। মই এতিয়া বৰ্তমান অকণমান বাহিৰলৈ ওলাই আহিছোঁ, ইমান জ্বালা দিছে, গোটেইটো নাকে চাকে ধৰি গৈছেগৈ। এতিয়া বলক ৰুমটো এবাৰ আপোনালোকক দেখাই লওঁ। এয়া হৈছে মালিকৰ ঘৰ, ইফালে এনেকৈ দি যাই পেলাই ওপৰত আছে। এইটোৱে হৈছে সিহঁতৰ ৰুমটো। ভালেই, দুজনী থাকে, দুজনীৰ কাৰণে একদম ধুনীয়া ৰুম। এইফালে বেলেগ ফেমিলি থাকে, ভাড়াই হয়, বেলেগ ভাড়াতীয়া থাকে। আমি এতিয়া সমান হৈছে সিহঁতৰ ৰুমটো। এনেকৈ কাপোৰবিলাক এনেকৈ আছে, কাৰণ মেলিবলৈও ইমান ঠাই নাই, গতিকে বতৰটো যিহেতু ডাৱৰীয়া, বাহিৰতো মেলিব নোৱাৰি, সেইকাৰণে এনেকৈ আৰু দিয়া হৈছে। এইটোৱে হৈছে সম্পূৰ্ণ ৰুমটো। বিচনা দুখন দিছে দুগৰাকীৰ কাৰণে। সেইবোৰ দৰ্জাখন মাৰি দিওঁ। এয়া হৈছে ভগৱানৰ ঠাই। এয়া হৈছোঁ মই, এয়া হৈছে মই দেই, গুড টাইমছৰ মালিকনী। গুড টাইমছৰ মালিকনী, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, চেনেলটো মৰম দিব। এয়া হৈছে এখন ফটো, এনেকৈ আছে। এইটো হৈছে সৰুকৈ মানে
বস্তু বাহানিবিলাক থৈ দিয়া কাপোৰ কানিও থৈ দিব পাৰি এইটো গডৰেজৰ নিচিনা আলমিৰা এটা আছে সৰু যিখিনি মানে বস্তু লাগে আৰু দৈনন্দিন কিতাপখিনি মই থৈহে দিছোঁ কিন্তু মই কিতাপখিনি লগত লৈ আহিছোঁ কিন্তু এইবাৰ পঢ়াই হোৱা নাই মানে মেলাই হোৱা নাই কিতাপ এইফালে মাহী শুই আছে এখন ডাইনিং এইফালে আছে আপোনাৰ বাথৰুম এইফালে আৰু এটা ৰুম আছে এইটো ইহঁতৰ ব্যৱহাৰ নহয় গতিকে বন্ধ কৰি থোৱা আছে এইটো হৈছে কিটচেনটো ইমানো বেছি ডাঙৰ নহয় কিন্তু দুজনীৰ কাৰণে চাফিচিয়েণ্ট আৰু এইফালে এয়া উতলি আছে এয়া ডিমৰ দম আৰু পেপচিকামৰ সৈতে দিছোঁ গৰম হৈ আছে উতলক অলপ এতিয়া আৰু সিহঁতৰ ৰুমটো আপোনালোকক দেখালোঁ সিহঁতৰ ভিডিঅ'ত আৰু ভালকৈ দেখাব সিহঁতৰ ভিডিঅ'ত সম্পূৰ্ণ ৰুমটো এইটোৱে বাথৰুমটো নেদেখাওঁ আৰু বাথৰুমটোনো কি দেখাম এয়া হৈছে আমাৰ কদমীও ইউটিউব চেনেল এটা খুলিব কিন্তু তাৰ আইফোন এটাৰ অপেক্ষাত আছে বৰ্তমান আইফোন অথবা OnePlus এটা ল'ম বেছি নাই আৰু দুদিনমানতে ল'ম আৰু ফেব্ৰুৱাৰী মানত এতিয়াহে মই খুলিম আৰু iPhone 13 ল'ব আৰু OnePlus ল'ম OnePlus দুটা মানে এটা ফোন মানে ভিডিঅ' কৰা আপুনি মানে কথা দিব এনেকে মানে মোৰ এটা কিডনি বিক্ৰী কৰিম তথাপি আইফোন ল'ম মানে কিডনি লাগিলে কিডনি দিয়া আছে মানে কন্টাক্ট কৰিবা আইফোন মেইন কিডনি বিক্ৰী কৰি হ'লেও আইফোন ল'মেই মানে ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ ইমানতে সামৰিছোঁ ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো টিপি দিব যাতে আহি থকা ভিডিঅ'বোৰ আপোনালোকে পাই থাকে সিহঁতৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে বাই বাই গুড নাইট মই আইফোন আৰু OnePlus আনবক্সিং কৰিম আৰু চেনেলতে কৰিলে গুড টাইমছতে নাই বাৰু কিডনি বিকিলেহে হ'ব কিডনি লাগিলে কণ্টেক্ট কৰিব কণ্টেক্ট নাম্বাৰটো আপোনালোকক পিছত দিম বাৰু